हेलो स्टूडेंट वेलकम टू माय यूट्यूब चैनल एफ ए आसाम नलेज। तो आज मैं तुम्हालोकर लगत आलोचना কৰিবলৈ ওলাইছো যে 2025 মেট্ৰিকৰ যিটো ৰিজাল্টৰ যিটো তোমালোকৰ কথাটো লৈ ৰিজাল্ট কেতিয়া দিব সেই কথাটো লৈ যিটো কনফিউজন চলি আছে, মানে ইউটিউবত বহুত ধৰণৰ ভিডিঅ' দেখা পোৱা যায় যে কোনে কিমান তাৰিখত দিব বা ৰিজাল্টটো কেতিয়া দিয়া হ'ব, সেই বিষয়ত বহুত ধৰণৰ ভিডিঅ' ইউটিউবত আপলোড কৰা আছে। তো আজি মই তোমালোকৰ ওচৰত ৰিয়েলিটি লৈ আহিছো, মানে ৰিয়েলিটিটো কি, আমাৰ তোমালোকৰ ৰিজাল্ট কেতিয়া দিব, তো সেই ৰিজাল্টৰ একজেক্ট তথ্যটো মই তোমালোকৰ লগত আলোচনা কৰিম। তো কোনবাই যদি আমাৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলখন সাবস্ক্ৰাইব কৰি দিয়া আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিবা। তো তোমালোকৰ যেটো ৰিজাল্টৰ কথা চলি আছে যে বিহুৰ আগতে তোমালোকৰ ৰিজাল্টখন দিয়া হ'ব বা এই কথাটো কেনেকৈ লিক হ'ল, মানে কোনোবা এটা নিউজ চেনেলৰ পৰাই মানে আমাৰ শিক্ষামন্ত্ৰী আৰু আমাৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কিবা এটা সংবাদ মেলত কথা পতাৰ সময়ত আমাৰ সাংবাদিকে সুধিছিল যে স্যাৰ আমাৰ HSLC ৰিজাল্ট কেতিয়া দিয়া হ'ব। সেই সময়ত কোৱা হৈছে যে ৰিজাল্ট তোমাৰ HSLC 2025ৰ যি ৰিজাল্ট আছে সেই ৰিজাল্ট বিহুৰ আগতে দিয়া হ'ব। তো বিহুৰ আগতে যদি দিয়ে, এতিয়াৰ পৰা বিহুলৈ আছে মাত্ৰ 2-3 দিন, তো সেই বিহুৰ আগত যদি তোমালোকৰ ৰিজাল্টখন দিব লাগে তো 2 দিনৰ ভিতৰতে তোমালোকক ৰিজাল্টখন দিব লাগিব। তো এই কথাষাৰ স্পষ্টভাৱে ক্লিয়াৰেন্স হৈ গৈছে যে বিহুৰ আগতে তোমালোকৰ ৰিজাল্ট দিয়া হ'ব আৰু তোমালোকে এই কথাটো একেবাৰে মানে কোনো ধৰণৰ ফেক নহয়, এই কথাটো অৰিজিনেল কথা যে বিহুৰ আগতে তোমালোকৰ ৰিজাল্টখন দিয়া হ'ব। তো বিহুৰ আগতে দিয়া হ'ব, যদি কোন ডেটত দিয়া হ'ব হেনেকুৱা কোনো ধৰণৰ ক্লাৰিফিকেশ্যন নাই, খালি কৈছে যে বিহুৰ আগতে দিয়া হ'ব। তো বিহুৰ আগতে যদি দিয়ে 2 দিনৰ ভিতৰতে দি দিব, আজি দিব বা কালি দিব হেনেকুৱা কোনো কথা নহয়। আৰু যিদিনা দিব তাৰ আগৰ দিনা ৰাতি তোমালোকক কৈ দিব যে কোনদিনা তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। যোৱাবাৰৰ নিচিনা যে ৰাতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ৰাতি 2 বজাতে টুইট কৰি কৈছিল যে তোমালোকৰ পৰীক্ষাৰ ৰিজাল্ট কালি দিয়া হ'ব 10 বজাত। তো হেনেকুৱা কথাই যে কোনোবা ছাডেন হিচাপে তোমালোকৰ ৰিজাল্টখন দিয়া হ'ব, ছাডেনলি তোমালোকক আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে বা আমাৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰে তোমালোকক ধুনীয়া কৰি জনাই দিব। তোমালোকে নিশ্চয় ইউটিউবত বহুত ধৰণৰ ভিডিঅ' চাইছা, তো সেই বহুত ভিডিঅ' চাই কোনো ধৰণৰ কনফিউজ হোৱাৰ দৰকাৰ নাই যে আজি দিব কালি দিব। তোমালোকৰ যিদিনা দিব তাৰ আগৰ দিনা বা সেইদিনা ৰাতি তোমালোকে গম পাই যাবা যে ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব। তো সেই বস্তুটোৰ কাৰণে তোমালোকে ইমান প্ৰেছাৰ লৈ থাকি লাভ নাই, যেনেকৈ লিখিছা তোমালোকৰ এক্সামত সেনেকুৱা সেই ৰিজাল্ট হ'ব। তো তোমালোকে কোনো ধৰণৰ খেলি মেলি বা কোনো ধৰণৰ টেনশ্যন কৰাৰ কোনো দৰকাৰ নাই। তো তোমালোকে নিশ্চিন্ত মনে থাকা, ৰিজাল্টটো তোমালোকে এই সপ্তাহতে তোমালোকে পাই যাবা। আৰু গুগলৰ তথ্য মতে তোমালোকে এই স্ক্ৰীনশ্বটটো চোৱা, স্ক্ৰীনশ্বটত কি লিখা আছে যে নেম অফ কনচাৰ্ন বোৰ্ড কোনটো হয়, ছেকেণ্ডাৰী এডুকেশ্যন বোৰ্ড অফ আছাম সেৱা বোৰ্ড। তো এক্সাম ডেট কেতিয়া হৈছিল, তোমালোকৰ 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল টিল 3 মাৰ্চলৈকে তোমালোকৰ এক্সাম চলি আছিল। আৰু ইভলিউশ্যন কেতিয়া হৈছে, ইভলিউশ্যন ডেটটো আছে তোমালোকৰ 5 এপ্ৰিল 2025, 5 এপ্ৰিলত তোমালোকৰ ইভলিউশ্যন হৈছে। আৰু আছাম HSLC ৰিজাল্ট ডেট এণ্ড টাইমটো কি চোৱা, এপ্ৰিল 2025 লিখা আছে, কাৰণ গুগলত যিটো তথ্য আছে মিছা কথা নহয়, সঁচা কথাই আছে, মানে যে এপ্ৰিল মাহত তোমালোকৰ ৰিজাল্টখন দিব। এতিয়াও কোনো ধৰণৰ স্পষ্টীকৰণ নাই যে সেই ডেটতো দিব বা সেই তোমালোকৰ এই মানে আজি দিব বা কালি দিব, এনেকুৱা কোনো ক্লাৰিফিকেশ্যন নাই। আৰু এটা স্ক্ৰীনশ্বট তোমালোকৰ মাজত লৈ আহিছোঁ। তো এইটো স্ক্ৰীনশ্বটৰ মাজত তোমালোকে চাব পাৰিবা যে তোমালোকৰ ৰিজাল্টখন কোনটো ৱেবছাইটত চাব পাৰিবা। ইয়াতে চোৱা লিখা আছে ষ্টুডেণ্ট কেন এক্সেছ দেয়াৰ HSLC আছাম ৰিজাল্টছ 2025 অন দ্য ৱেবছাইট www.shebaonline.org and resultassam.nic.in। এই দুটা ৱেবছাইটত তোমালোকে চাব পাৰিবা আৰু বহুত ধৰণৰ ৱেবছাইট আছে, তোমালোকে এই দুটা ৱেবছাইট ইউজ কৰিব পাৰা। তো আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ। কোনোবাই যদি আমাৰ চেনেলত নতুন আহিছা তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ড চাৰ্কেলৰ লগত শ্বেয়াৰ কৰি দিবা।